গুড ইভিনিং গাইজ, মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম। আপোনালোকে দেখিছে চাগৈ মই এতিয়া নামঘৰৰ পৰা ভিডিঅ'টো কৰিছোঁ। ইভিনিং মানে এতিয়া আপোনাৰ বাজিছে 3টা। ইভিনিং কৈছোঁ সেইকাৰণে। আমাৰ নামঘৰত ভাগৱত পাঠ আছে, প্ৰথমবাৰ্ষী ভাগৱত পাঠ। এয়া দেখিছে নহয়, গোপিনীসকলে এয়া লাড়ু বনাইছে, পিঠা পনা চব দেখিছে। গোপিনীসকলে বহুত ভাল লাগিছে। প্ৰথম ভাগৱত পাঠ যে চবৰে ফূৰ্তি, চবেই পূৰা কাম বন কৰি আছে। এয়া দেখিছে বৌহঁত, খুৰীহঁত, এয়া খুৰী, এয়া চবেই কোনোবাই ভাজিছে, কোনোবাই বনাইছে, চবেই চব কাম কৰিছে, কোনো বাকী নাই। ইমান যে ভাল লাগিছে। এইটো ভিডিঅ'টো যে দিছোঁ মই আপোনালোকৰ শুক্ৰবাৰে। দেখোন আমাৰ শুক্ৰবাৰে এয়া কাম কৰি থকা গোপিনীসকলে, ভকতসকলে এয়া পূৰা নামঘৰত কাম কৰি আছে। ৰাইজে ধুনীয়াকৈ পূৰা কমপ্লিট ধুনীয়া হৈছে। বহুত ভালকৈ গ'ল দেই ভাগৱত পাঠ। মই ভিডিঅ'টোতে দিয়া হ'ল, আপোনালোকক গুৰিত ক্ষমা প্ৰাৰ্থী মানিছোঁ। তাৰমানে বহুত কাম বনো কৰি থকা হৈছে আৰু বহুত ধৰি লওক ভালো লাগিছে ন। মই ভিডিঅ' দিওঁ শ্বৰ্ট ভিডিঅ' দিছিলোঁ, আপোনালোকে সেইকাৰণে বেয়া নাপাব। আৰু মোৰ ভিডিঅ'বিলাক শেষলৈকে চাই থাকিব, আমি কি কি কৰোঁ। এয়া চাওকচোন, এয়া প্ৰথম দিনা শুক্ৰবাৰৰ দিনা ভিডিঅ' দেখিছে নহয়। এখন তোৰণ আমাৰ ঘৰৰ পৰা দিয়া হৈছিলে, মায়ে এখন তোৰণ মায়ে দিছিলে। এখন চাওকচোন কেনেকুৱা হৈছে তোৰণখন, আপোনালোকে কমেণ্ট কৰিব দেই। ৰাতিপুৱা বাৰু মই দেখাম কি কৰোঁ। আৰু এতিয়া চাওকচোন, এয়া অকণমান বহিছে, গোপিনীসকলে কাম দেখিছে নহয়, অকণমান বহিছে, ৰেষ্ট লৈছে। এজনী লাড়ু ভাজে, পিঠা ভাজে, চব এতিয়া দেখিছে বাচনো কাটি থৈ গৈছে, চব কাম কৰিছে। দেখিছে মচা মচিছে, কঁঠাল কাটিছে। এতিয়া ধৰি লওক ভাগৰ লাগিছে যে কাটি কুটি লোৱা হৈছে। এতিয়া সেইকাৰণে গোপিনীসকল বহি আছে। এয়া ফল মূল, এয়া ধৰি লওক চবেই দিছেই ন। এয়া ফল মূল এয়া থৈ দিছে নামঘৰত, প্ৰসাদ চব বস্তু একেবাৰে ধুনীয়াকৈ ৰুমত থৈ দিছে, যেন একেবাৰে যোনে যায় চবেই যেন আনিব পাৰে। সেইকাৰণে বৰ ধুনীয়াকৈ থৈ দিছে। এতিয়া আনি থৈছে, পিছত ধুনীয়াকৈ দিবলৈ দেখিছে ন। প্ৰসাদ দিবলৈ সেয়া ভাগিনসমূহ, এয়া ভাগিন আমাৰ যে দেখিছে অৱস্থাত চবেই কাম বন কৰি এয়া চব কাম কৰি আছে যে চাইছে। আকৌ ওচৰৰে মানুহ আহিছে যে সেইকাৰণে। এইখন আমাৰ তোৰণ খুৰাহঁতে দিছিলে, আমাৰ খুৰা ল'ৰাটোৱে দিছিলে এইখন তোৰণ আমাৰ মৰ্ণিং। এতিয়া ৰাতিপুৱা ভিডিঅ', আপোনাৰ 30 তাৰিখৰ ভিডিঅ', এইটো শনিবাৰৰ ভিডিঅ'। মায়ে তোৰণখনৰ ওচৰত চাকি জ্বলাবলৈ এয়া ঠিক কৰি আছে। এতিয়া চাকি জ্বলাই দি থৈ আহিবগৈ। এয়া এতিয়া মায়ে লৈ গৈছে তোৰণখনৰ ওচৰত চাকি জ্বলাই আছে। দেউতা য'তে আছে যেন ভালে থাকক, আমাকো দেউতাই তাৰ পৰাই যেন আশীৰ্বাদ দি থাকক আমাৰ গোটেইকেইজনীকে। মাকো সেইকাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু তোৰণখন কেনেকুৱা হৈছে তোৰণৰ ওচৰত চাকি জ্বলোৱা হৈছে। এইটো আমাৰ আশীৰ্বাদ জ্বলোৱা হৈ গ'ল, যেন সদায় ভালে থাকে। মোৰ ফ্ৰেণ্ডছসকলক সকলোকে কৈছোঁ, আপোনালোকে ভাগৱত পাঠলৈ আহি আছে, ক'ৰ পৰা চাই আছে কমেণ্ট কৰিবচোন। আমাৰ তাৰপিছত এতিয়া নামঘৰলৈ যাব। কেনেকুৱা হৈছে কমেণ্টটো এয়া দেখিছে। এয়া মাক চাকি আৰু ইয়াক কুমাৰীসকল পানী তুলিব যাব যে সেইকাৰণে কাৰ্যসূচীটো আমি আৰম্ভ কৰিবলৈ সমূহ একত্ৰিতভাৱে আৰু চাৰিজনী আমাৰ এতিয়া গোপিনীসকল পানী তুলিবলৈ যাব, কুমাৰীসকলক দুখন টমটমত বজা কৰিছিল। তাৰ আগতে তেওঁলোকক এখন ফুলাম গামোচাৰে সম্ভাষণ জনাব আই মাতৃসকলে। প্ৰথম 1 নম্বৰ খনত কুমাৰী ছোৱালী দুগৰাকীক এখন গামোচাৰে সম্বৰ্ধনা জনাইছে। ভাল লাগিব। এতিয়া পানী তুলিবলৈ ওলাই গৈছে। এয়া পানী তুলিবলৈ যাব সময়ত কুমাৰীসকল। এয়া এতিয়া ভকতসকল আহি নামঘৰত বহিছে, ভৰি হাত ধুৱাই দিয়া হ'ল। ইয়াতে নামঘৰ ভকতসকল এয়া বহিছে, খুৰাই এয়া শুশ্ৰূষা কৰি আছে ভকতসকলক। এয়া
সৰু সৰু কুমাৰীসকলক এয়া চাহ দিছে খাবলৈ। এতিয়া পানী তুলি অহাৰ পিছত চাহ তাহ খুৱাই লৈছে। এয়া খুৰীহঁতে চুচি গৈছে দেখিছে ন চব আহি অকণমান মোক হাঁহিছে ল'ৰাক চবেই কাম কৰিছে। খুৰী এয়া এতিয়া আমি বৰনামঘৰলৈ যাবলৈ ওলাই আহিছোঁ। তাৰপৰা তাৰমানে এখন ভাগৱত আমাৰ নামঘৰত ভাগৱত আছে আৰু এখন বৰনামঘৰৰ পৰা আমি এতিয়া ভাগৱত আনিবলৈ যাম বৰনামঘৰৰ পৰা। নামঘৰৰ পৰা গোপিনীসকল ইমান যে ভাল লাগিছে নহয়, মই আপোনাক বুজাব নোৱাৰোঁ, ইমানেই ভাল লাগিছে। চাওকচোন আমি চব আহিছোঁ ইয়াৰ খুৰা লক্ষণ খুৰা দিগলাই খুৱাই দিওঁ খুৰা এনেকুৱা লাগিছে যেন এনেকুৱা পৰিৱেশ ন আপোনাক কেনেকৈ মই বুজাব পৰা নাই। বহুত ভাল লাগিছে খুব যে ধুনীয়া লাগিছে ন। আপোনাৰো কেনেকুৱা লাগিছে কমেণ্ট কৰকচোন লিখি পেলাই পৰিৱেশটো। আৰু প্ৰথম পাতিছে আমাৰ ভাগৱত আমাৰ নামঘৰ ভাবিবৰ কাৰণে বজাই বজাই ভাগৱত হ'ব আমাৰ নামঘৰ পঢ়িবৰ কাৰণে পিঠা মণ্ডলাকারং ব্যক্তং যেন সরাসরং তৎপদং দর্শিতং যেন। আমি যৎকিঞ্চিতভাৱে আপোনালোকৰ আগত
ব্যক্ত কৰিব খুজিছোঁ। এই ধৰ্মধ্বজা কেনেকৈ উৎপত্তি হ'ল, ক'ৰ পৰা হ'ল, কোনে কৰিলে? গতিকে স্বৰ্গত সমূহ দেৱতাসকলে এটা আৰু মহেশো আছিলে, কিন্তু কৃষ্ণ তাত নাছিল। সেয়ে সকলোৱে ওপৰলৈ চাইছিলে যে কৃষ্ণ কিয় নাই ইয়াত। গতিকে নাৰদে তেওঁৰ গাৰ চাদৰখন বতাহত এৰি দিলে আৰু সেই বতাহত চাদৰখনত কৃষ্ণৰ যিটো ৰূপ, সেই ৰূপটো তাত সমূহ দেৱতাসকলে দেখা পালে আৰু শিৱই ত্ৰিশূলডাল মাৰি দি পেলাই চাদৰখন মেৰিয়াই ধৰ্মধ্বজা উত্তোলন কৰি তাৰ পাছতহে ধৰ্মীয় কাম, ধৰ্মীয় কৰ্ম অনুষ্ঠিত হয়। এই গুৰু দায়িত্ব দিলে। গতিকে আমি সবাৰ চৰণত সেৱা জনাই ধৰ্মধ্বজা উত্তোলন কৰিবলৈ আগবাঢ়িছোঁ। অপৰাধ ভঞ্জন কৰিব। কৃষ্ণ। তুমি হেন ৰাম যত স্বৰ্গ সুখ বায়ু সূৰ্যৰ লগত ৰঘু বড়ো আৰু আমাৰ ৰাধিকাপুৰৰ শ্ৰী মোৰ আতয় হয় শ্ৰী গণেশ বৰা তেখেতসকলক আমাৰ ভাগৱতৰ আসন ল'বৰ কাৰণে আমি অনুমতি জনাইছোঁ। তেখেতসকলক সম্ভাষণ জনাব আমাৰ তাতোতকৈ অধিক আৰু এটা কথা আছে। আপোনালোকক আজি মই পৰিচয় দি দিছোঁ। মোৰ দেউতা স্বৰ্গীয় সোণাৰাম হাজৰিকাই এই ভূমিখন ৰাইজক নামঘৰ বনাবৰ কাৰণে হেৰি দি থৈ গৈছিলে, কিন্তু তেখেতৰ ভাগ্যহীন। তেখেতে পৰলোকপ্ৰাপ্তি হোৱাৰ পিছত এই নামঘৰৰ মাটি 1.5 লাখ মাটি মই কালিকাত ৰাইজক নিজ হাতেৰে স্বাক্ষৰ কৰি পেলাই দৈনিক বঁটা ভগাই পেলাই দিলোঁ 16 চনত। গতিকে সমূহ ৰাইজে এই নামঘৰত
বসবাস কৰি আছে এয়া আপোনালোকৰ ওচৰত আমাক এটা আশীৰ্বাদ দিয়ক কৃষ্ণ হৰি প্ৰভু নম নম নাৰায়ণ প্ৰসন্ন হৰিক হৰি কৰিয়ক মায়াক নিদান আপোনাৰ মহিমা আপুনি দেখত কৰি জীৱক পৰা পৰিত্ৰাণ প্ৰভু কৃপাময় জীৱক পৰা পৰিত্ৰাণ হৰিষি যাইবে লাগি চিন্তি চক্ৰপাণি যুধিষ্ঠিৰ নিপতিতা লৈলন্ত মেলানি দ্ৰৌপদী সুভদ্ৰা কুন্তি সবাকো বুদ্ধি চৰিলা ৰথত ভীম অৰ্জুন আপোনালোকক সন্ধিয়া পৰিৱেশটো দেখাই দিছোঁ ভাগৱত পঢ়া দিনা 23 তাৰিখৰ পৰিৱেশ সন্ধিয়া যে ভাগৱত পঢ়ি আছিলে আপোনালোকে পৰিৱেশটো দেখাই দিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আমি ধৰো আগে দয়া লীলা এয়া খুৰাক ভৰিটো ধুৱাই দিছিলোঁ নাম ওলাইছে যে ভৰিটো ধুৱাই দিছোঁ মিলে কোকাল হস্তিনাপুৰক বসে গৈলা মহিপাল যশী সিংগী পাছে হৰিষি পুত্ৰ কমে খেৰি খেলাব কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিব দেই আমাৰ পৰিৱেশটো দেখিছেনে কিমান যে ধুনীয়া লাগিছে এই সন্ধিয়া পৰিৱেশ চাওক চবৰে ঘৰৰ পদূলি মূৰে মূৰে পদূলি মুখত এডাল কলগছ আৰু এগছ চাকি ইমানেই ভাল লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰিব 23-24 দুদিনীয়া কাৰ্যসূচী আপোনালোকে আহিব আহিলে ভাল লাগিব পাতে ক্ষতি পাল দাস হুয়া সন্ধিয়া পৰিৱেশটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সন্ধিয়া পৰিৱেশটো কেনে লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব দেই ভিডিঅ'টো চাই লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মই 3 দিনৰ ভিডিঅ' একেদিনাখনে দিছোঁ আপোনালোকৰ কাৰণে ক্ষমা বিচাৰিছোঁ বেয়া নাপাব আৰু ভিডিঅ'টো আপোনালোকে সকলোকে চাই থাকিব ৰাতি ভাত বনাইছিলে যে ভাত আৰু মুগী দালি ৰঙালাও
গুটি চব্জি দালি বনাইছে নিৰামিষ ভাত দিছে নাই এয়া মুনা আৰু এইটো দীপক দা ইয়াত লাগি আছে দেখিছে চব বহি আছে চবেই ভাগৱত শুনি আছে এয়া পেহী বা এয়া ভণ্টি এয়া বা এয়া এজনী বৌ এইটো মইনা দা ওচৰৰ ৰৈ আছোঁ আইতাহঁত এয়া বিপুল বহি আছে ভাগৱত পঢ়ি আছে খুৰী আছে গোটেইখিনি আছে চব গৌৰৱ গাইছে আৰু পৰিয়ালৰ মানুহ ছোৱালী বিয়া জলৌ জলৌ উঠিছে চব আহিছে সেইকাৰণে বহুত ভাল লাগিছে কৈছোঁ কি আৰু যেন গাঁৱৰ পৰিৱেশটো ভাল লাগিছে আৰু ভাগৱত আমাৰ ইয়াত সেইকাৰণে আৰু বহুত ভাল লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব আমাক খুৰায়ে গাই ভাগৱত পঢ়ি আছে আৰু মা পেহী ওচৰত বহি শুনি আছে আৰু ভকতসকলো আছে পাঠ কৰা দেখিছে ন এটা বজাই মা প্ৰশ্ন কথা মহাভাগে এটা বজাই মা প্রশ্ন কথা পরিপিত মহাভাগে শুভ ৰাতিপুৱা বন্ধু বান্ধৱীসকল আমাৰ কালি ভাগৱত পাঠ আছিলে যে প্ৰথম বাৰ্ষিক ভাগৱত পাঠ পূৰা ৰাতিপুৱাই গৈছে এতিয়া ৰাতিপুৱালৈকে এতিয়া কেইটা পাইছে জানিছেনে 4:15 হৈছে এতিয়া আমি ইয়াতে আছোঁ আপোনালোকেও আশীৰ্বাদ ল'ব বহুত ভাল লাগিছে সকলোৱে যে দিনটো শুভ হওক তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিল কলিকাত বহি শান্ত ঈশ্বৰক পাইছিলা গুচিলন্ত দুখ চাহি ৰাতিপুৱা ভাগৱত পঢ়ি আছে এতিয়া বাজিছে তুমি 4:20 আমি এতিয়ালৈকে আছোঁ মা মই পেহী পঢ়ি আছে ভাইদা আছে বাবাদা আছে গগন দা আমি চবে শুনি আছোঁ
কানলে ফকিয়া আসন্ত না আৰু পাঠ যোনসকলে কৰিছে তেখেতসকল আছে মনত শিলা ময় পৰ্বত বহুত ভাল লাগিছে আপোনালোকৰ কাৰণেও আশীৰ্বাদ লৈছোঁ সকলোৰে যেন ভাল হওক আৰু আপোনালোকেও ইয়াতে আশীৰ্বাদ ল'ব আৰু পাৰিলে আহিব পাৰিলে নহয় আপোনাকো আহিব মোৰ ফ্ৰেণ্ড লিষ্টত থকা সকল আহিব নহাকৈ নাথাকিব আৰু মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব আৰু মোৰ চুমি হাজৰিকা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নতুন নতুন ভিডিঅ'বোৰ আহি থাকিব পধুৰ কৰিয়ে দিব জলে পিতা মাখ পূৰ্ব কীৰ্তি মাথে দেখি মন হৰ কলা কাটিল কমে কপাল মুখে মন্দ মন্দ হাস অধৰ তুল দশন মুখ আজি মুখখন কেনেকুৱা লাগিছে ন বহুত বেয়া লাগিছে মানে না কালি গোটেই ৰাতিটো টোপনি খতি যে এইটো কাৰণে ভাগৱত পাঠ আকৌ এতিয়া যাওঁ ৰাতিপুৱাটো আহিছোঁ দেখিছে 4:30 বজাত এতিয়া ঘৰৰ কাম বন কৰি পেলাই গোটেইখিনি বায়ে মই কৰি বাই ভনী গোটেইকেইজনী আহিছে ন ভাগিনহঁতে চবেই আহিছে সেইটো কাৰণে যাওঁ এয়া ভাগৱত পাঠ হৈ আছে আমাৰ ঘৰৰ লগতে আৰু এতিয়া গৈ আছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে নেক্সট ডে এয়া দ্বিতীয় দিনা অখণ্ড ভাগৱত হৈছে যে সেইটো কাৰণে আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থাকিব কেনেকুৱা হৈছে কমেণ্ট কৰিব দেই আৰু তোমাৰ ধ্যান চৌব্বিছ তাৰিখৰ ভাগৱত দেওবাৰ এয়া ভকতসকলে ফল মূল কাটি আছে তাৰে অকণমান ভিডিঅ' ক্লিপ ৰাখি থ'লোঁ প্ৰথম ভাগৱত যে সেইকাৰণে ক্লিপ পূৰ্বে ভক্তি পায়ে কৃষ্ণ মূৰ্তি বিষ্ণু ভক্ত হবে মাত আনন্দ ভয় জাত পদু ভগৱতে হৰি হয় তমু কণ্ঠ কি কাম লক্ষ্মী পানি পায় দাম কনৰূপ পুৰা বিজপুৰ অমৰাম ফুল কলাখ দিহে প্ৰসাদিল তজ ভকত পাপে ঘৰ জন্ম কৃষ্ণ গুণ নাম ধৰ্ম অনুপম কলি যুগে হৰি নাম চাৰিও সংযোগে মাধৱ বান্ধৱ বুদ্ধিক নগৰ ধ্বংস তোমাৰ চৰণ পঞ্জৰ পাপ ভাগৱত পঢ়ি শেষ হোৱাৰ পিছত ভাগৱতখন গোটেই চাৰি চাইডটো নামঘৰৰ চাৰি চাইডটো ইয়াৰ এতিয়া ঘূৰাই আছে দেখিছে ন এতিয়া ভাগৱত পঢ়া শেষ হ'ল এতিয়া চাৰি চাইডটো ভাগৱত ঘূৰাই আছে
ভাগৱত শেষ হোৱাৰ পিছত গৈছে। এতিয়া ভাগৱতখন যে আনিছিলে বৰনামঘৰৰ পৰা আকৌ এতিয়া বৰনামঘৰত গৈ পেলাই ভাগৱতখন চবেই দিছে গোটেই পৰিয়াল গোটেই মানুহ ৰাইজ গৈছে মানে ইমানেই ভাল লাগিছে চাওকচোন অকণ প্ৰচেছন কৰা নিচিনা লাগে সেইকাৰণে বহুত ভাল লাগিছে। আপোনালোকৰ কেনে লাগিছে কমেণ্ট কৰিবচোন। বহুত ভাল লাগিছে চাওকচোন চব গৈছে না গোটেই পৰিয়াল ৰাইজ গৈছে ভকতসকল গৈছে কিমান যে ভাল লাগিছে নিজকে বুজাব পৰা নাই বহুত ভাল লাগিছে দেই। তাৰপিছত ৰাতি ইমান যে বেয়া লাগিছে নহয় আৰু যে পিছদিনা নক'ব আৰু খুব বেয়া লাগিছে ইমান তাৰমানে ভাগৰেই নালাগে গম পাইছেনে ইমানেই ভাল লাগিছে। ভাগিন ভণ্টিহঁত আৰু ইয়াৰ পেহীদেউ ল'ৰা আকৌ ইয়াৰ মামা মায়হঁত চবেই ঘৰতে আহি প্ৰসাদ খাইছে প্ৰসাদৰ পাত লৈ আহি আৰু মোৰ নতুন ইয়াৰ চবেই খালেহি আৰু এতিয়া পেহীদেউহঁত খাই বৈ লৈ এতিয়া পেহীদেউহঁত যাবলৈ ওলাইছে। পেহীদেউহঁত গৈছে আৰু মোৰ ভিডিঅ'বিলাক লাইক কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি প্লিজ ছাবস্ক্ৰাইব